ফ্ৰেণ্ড, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। মানে আজি বালিগুচিৰ সভা চাবলৈ যাবলৈ ওলাইছোঁ আমি। মোৰ লগতে আৰু দুজন যাব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব হা। গাড়ীখন মানে ৰাস্তাতে থৈ দিছোঁ, তাৰপিছত দেখাইছোঁ মই বেক কেমেৰা কৰি। এতিয়া বৰ্তমান ৰাস্তাতে আছিল। মই এতিয়া মোৰ গাড়ীখনৰ নামটো ইয়াত ৰাখি দিছোঁ, মানে মোৰ চেনেলটোৰ নাম ৰাখি দিছোঁ চাইডত। এতিয়া মানে কি হৈছে, আমি এতিয়া যাবলৈ ওলাইছোঁ। মই এতিয়া বৰ্তমান দেখাব নোৱাৰোঁ, মোৰ পিছত বহাটোক এতিয়া মই কেমেৰাটো দি দিম। চ' এতিয়া সি দেখাই থাকিব। এতিয়া আমি বালিগুচি পাব অৱস্থা আৰু পালোৱে ধৰা আৰু এতিয়া এইখিনি চাই থাকক ৰাস্তা। তাৰপিছত আমি বালিগুচি পোৱাৰ পিছত মেলাখন পাম যাম চাব বালিগুচি সভা। আজিৰ পৰা আৰম্ভণি হৈছে, মানে 4 দিন চলিব। প্ৰথম দিনা আহিছোঁ, মানে আপোনালোকেও চাব আহিব পাৰিব। চব পালোঁ বৰ্তমান। এইটো স্পীড ব্ৰেকাৰ, সেইকাৰণে অলপ শ্ল' কৰি দিলোঁ। আৰু আপোনালোকে বেজেৰাটো বালিগুচি ৰোড হয়, কিন্তু বালিগুচি হয় আহি যাব। ওচৰে পাজৰে যদি আপোনালোকৰ ঘৰ পাই গ'লোঁ বালিগুচি, ইয়াৰ পৰা বেছি দিন নহয়, 7 কিলোমিটাৰ হ'ব চাগে। বৰ্তমান মই গাড়ীখন ইয়াত ভৰাই থলোঁ। এতিয়া বৰ্তমান 4-5খন আহিছে। বৰ্তমান ইয়াতে ৰাখি থলোঁ। তো আৰম্ভণি ইয়াৰ পৰা আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। ইয়াত আমাৰ এজন গৈছে, গাড়ী চাড়ী আহি আছে। ইয়াত চাইডিল দা, ইয়াত GS মিক্স হয়, ইউজ আহি আছে। আমি বৰ্তমান দেখিলোঁ, ইয়াক কথা পাতিম ইয়াৰ লগত বাৰু। এতিয়া বৰ্তমান পাই গ'লোঁ আমি বালিগুচিৰ সভা। মোবাইল অনলাইন পাব, অনলাইন নেকি? এতিয়া বৰ্তমান 9mm এইটো আমি আগতে দেখিছোঁ। এয়া আৰম্ভণি, তাৰপিছত আমি দেখা পাই যাম। বৰ্তমান আমি এখন দোকানত আহি আছোঁ, মানে এযোৰ সোণা ল'ম বুলি ভাবিছোঁ, কাণফুলি। কাণফুলি চাই আছোঁ বৰ্তমান। এয়া এইযোৰ কাণফুলি হয়, এইযোৰ ল'বলৈ ওলাইছোঁ আমি। এইটোৰ প্ৰাইচ কিমান আছে? প্ৰাইচটো কৈ দিয়ক, দামটো। এইযোৰত 130 টকা বৰ্তমান। চাওক এইবিলাক, আপোনালোকে আহি উঠিব পাৰে, সৰু ল'ৰা ছোৱালীবিলাক লৈ। সপোনে কৰে সাজিছে তুমি মই এটি হ'বলে, হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। বৰ্তমান এতিয়া পাণ দোকানত আহিছোঁ, পাণ বনাবলৈ দিছোঁ। এয়া বনাই আছে। আমি 3টা বনাই দিব হা। 120। বৰ্তমান এইখন দোকানত আহিছোঁ, মানে ইয়াত ৰাখি থৈ দিছে। দাদা এইবিলাক প্ৰাইচ কিমান? এইবিলাক প্ৰাইচ চব 50 হয়। আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। বুকুৰ পালেঙত জিৰণি লোৱা সপোনে কৰে সাজিছে তুমি মই এটি হ'বলে, সপোনে কৰে সাজিছে তুমি মই এটি হ'বলে, হৃদয়ে হৃদয়। ইয়াত মানে ডিস্কটো আহিব,
পৰহি আহি যাব মানে আপোনালোকে খাব আহিব পাৰিব ইয়াত ফাংচন হৈ যাব হিয়াৰে লখিমী মনৰে ইয়াত লিখা আছে ফালি যাম মই জুবিন বলিয়া অসমীয়া মাতো মোৰ তুমিও মাতো মোৰ মাইনা তুমি জীবত গেলে অসমীয়া ল'ৰা এইটো চবতকৈ ফেমাছ মাইনা তুমি জুই আমি এতিয়া কাপোৰৰ দোকানত আহি আছোঁ কাপোৰ মানে আমাৰ গাঁৱৰে ওচৰৰ এজন ব্যক্তি পাইছোঁ এজন বাহিৰো লয় মোৰে লগ ইয়াত কাপোৰ চাপোৰ ল'লে আহি যাব পাৰিব বালি দিছোঁ সবাই মানে ফ্ৰণ্টতে বৰ্তমান যেতিয়া ৰাস্তাৰ পৰা আহি যাব এইফালে লেফ্ট চাইডতে পাই যাব হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে আমি ফুচকাৰ দোকানত আহি গ'লোঁ এতিয়া ফুচকা খাম মানে টেষ্ট কৰিম আৰু এতিয়া এখন দোকান এতিয়া আমাক দি দিব বৰ্তমান লৈ লৈছোঁ টেষ্ট কৰি চাওঁ আৰু কেনেকুৱা হয় ঠিকে আছে খাই ভাল লাগিলে এই আমাৰ এইবিলাক পাব আপোনালোকে এইবাৰ ট্ৰাই কৰি চাব পাৰি মানে ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব চ' আজিলৈ এইখিনিতে